নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী শৰ্মা AS। মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে 29 ছেপ্টেম্বৰ, বাট আজিৰ এটা ভিডিঅ' আছে, সেইটো ভিডিঅ' মই এই ভিডিঅ'টোৰ পিছত দিম। কিহৰ ভিডিঅ' মই কৈ দিম এতিয়াই। আৰু আজিৰ ভিডিঅ'টোত মই যোৱাকালি ৰাতিৰ ভিডিঅ' অলপমান দিম। অৰ্থাৎ আমি হৈছে আজি ছিকিম যাম 29 ছেপ্টেম্বৰ আজি। চ' এই ছিকিম যোৱাৰ আগৰ দিনাখন ৰাতি তাৰমানে কেনেকুৱা কি আৰু প্ৰিপেৰেশ্যনৰখিনি অলপমান সৰুকৈ মই ক্লিপ কেইটামান ৰাখি থৈ দিছোঁ। চ' ভাবিছোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, অলপমান এণ্টাৰটেইনমেণ্টো হ'ব, এনজয় হ'ব। চ' ভাবিলোঁ কি মই ভিডিঅ'টো দি দিম আৰু আপোনালোকে চাই কেনেকুৱা পায় প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পৰা ছিকিমত অহা যোৱা বাকী গোটেইখিনি ভিডিঅ' ইয়াৰ পিছত মই লাহে লাহে আপোনালোকৰ ওচৰত দি গৈ থাকিম। তেন্তে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ, আপোনালোকে চাওক। এইফালে এয়া কাপোৰ চব কাপোৰ, আৰু এইফালে এইবোৰ গোটেই ৰুমৰ অৱস্থা নাই, চব পেকিং হৈ আছে। এইটো হৈছে আমাৰ আৰু এইটো হৈছে মাহঁতৰ। বাকী মোৰ আধা কাপোৰ ভৰোৱা গ'ল আৰু আধা কিবা ভৰাব লাগে নেকি, চাওঁ বাৰু। তুমি কেতিয়া পিন্ধিলা? ইয়াত মানে কাপোৰৰ মেলা দি থকা নিচিনাই হৈছে। তাকেতো আজি বৰষুণটোৱেহে দিগদাৰ দিলে। এতিয়া কেইটা বাজিছে? 7:01 হৈছেহে, যাব পাৰিম ধুনীয়াকৈ। হয়, ক'ত লেটছ গো? তই যাবি? যাবা লাগে ন, খাবা লাগে, যাবা লাগে, চব কৰিবা লাগে। হা? ছাতি লৈ কেনেকৈ বাইকত যাম? হা, এতিয়া অলপ বজাৰ আছে, উপায় নাই, বৰষুণ এৰিছে। এতিয়া আকৌ বজাৰ কৰিব যাওঁ, যিহেতু কাইলৈ সেইখিনি থ'ব নোৱাৰি, দেৰি হ'বগৈ কাইলৈলৈকে থ'লে। বা এনেকুৱা স্পীড যোৱানে? ৰখিব দিছে। বজাৰ কৰি আহিলোঁ, এতিয়া কিবাকিবি কাপোৰ কেইটামান কিনিলোঁ। এতিয়া ফাৰ্মাচীত যাওঁ, ফাৰ্মাচীত টেবলেট কেইটামান কিনি লওঁ, কাৰণ তেনেকুৱা দীঘলীয়া ৰাস্তা ন, কিবাকিবি জ্বৰ হওক, বিষ হওক, গেছৰ টেবলেটটো মেইনলি লাগেই বাৰু। হা? নৰবিষৰ টেবলেট থাকিব লাগে দেই। বন্ধ কৰিলে নেকি বাৰু? নাই। হে? কি কৰিবা? চুফাৰী বিজনেছ বেয়া নহ'ব। এনেকৈ যদি চুফাৰীতে ইমান দাম, এইটো কিমান পোৱা? কিলো 1000। বাপৰে, মানুহে চুপাৰী খোৱা বাদ দিব লাগিব এতিয়া। হা? আৰে কমকৈ খোৱাৰ কাৰণেহে যাব 6 মাহমান। যোনে একদম অহৰহ খাই থাকে ন। হা? অঁ, ঘৰত পুৰা
ছাইড দিয়া একেবাৰে তীব্ৰ গতিত আহিছে। মোৰ যে বাম্পা গেছ উঠিছে বুজিছানে, পকৰি সোপা খাই লৈ। বুজি পালোঁ, লোভ লাগে যে তাতে টমেটো চচ পকৰি একদম কিমান জোখৰ সুন্দৰ খাই লৈ পেলাই এতিয়া। এইযোৰ ট্ৰেকশ্বুট মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। একচুৱেলি ছিকিম যাম বুলি লোৱা নাছিলোঁ, লাহে লাহে বোলো ঠাণ্ডাও পৰিছে চ' লৈ লওঁ এইযোৰ। আৰু ভালেই হ'ল, সিফালে যোৱা প্ৰগ্ৰেমটো হ'ল আৰু তাৰ আগতে আহি পালে, চ' তাতো পিন্ধিব পাৰিম। এক গুলিত দুই চিকাৰ হ'ল। পিছে ইয়াৰ কোৱালিটিটো ঠিক ঠাক আছে, একদম গৰম কাপোৰটো নহয়, তাৰমানে নৰ্মেল আৰু এটা অকণমান মানে পিছল টাইপৰ হয় কাপোৰটো। বাট দেখনীয়াটো দেখিছে সেইটো ভালেই। ইয়াত মই দেখুৱাই দিছোঁ 495ত মই পাইছোঁ এইযোৰ কাপোৰ। মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, আপোনালোকে কোনোবাই বাই কৰিব বিচাৰিলে বাই কৰিব পাৰে। কাপোৰযোৰ অৰ্ডাৰ দিয়াৰ পিছতেই মই বেলেগ এদিন ফ্লিপকাৰ্টটো ছাৰ্চ কৰি আছিলোঁ আৰু কৰি থাকোঁতে এই জোতাযোৰ দেখা পালোঁ আৰু জোতাযোৰ খুব কিবা এটা মৰম লাগিল আৰু চ' ভাবিলোঁ কি এইযোৰ কিনিয়ে লওঁ, যিহেতু ছিকিম যোৱাও হ'ব, তেতিয়ালৈ ছিকিমৰ প্লেনিংটো হৈ গৈছিল আৰু চ' এইযোৰ লৈ ল'লোঁ আৰু ফাইনেলি এইযোৰো আহিল আৰু ইয়াৰ প্ৰাইচটো হৈছে 297 মে বি। মই আপোনালোকক দেখাই দিম ইয়াৰ হেৰিটো আৰু ফটোটো দেখাই দিম। আৰু ইয়াৰ কোৱালিটিটোৰ কথা ক'বলৈ গ'লে এইযোৰো ঠিক ঠাক আছে, একদম মানে হাই ফাই কোৱালিটি বুলিও নকওঁ, মানে ঠিক ঠাক আৰু। বাট দেখনীয়াটো মোৰ খুব কিবা এটা মৰম লাগিছে, চ' লৈ ল'লোঁ এইযোৰ আৰু প্ৰাইচটোও ধুনীয়া, কম প্ৰাইচ। আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, কোনোবাই ল'ব বিচাৰিলে ল'ব পাৰিব। ঘৰ আহি পালোঁ, আহি লৈ একদম গা পা ধুই কৰি ল'লোঁ। ধুই লৈ একদম মানে ইমানেই গেছ উঠিছে, মানে কিবা হৈ গ'লোঁগৈ। তাৰপিছত আৰু গা পা ধুই কৰি লৈ মানে বমি কৰি দিলোঁগৈ। এতিয়াহে পেটটো অকণমান মানে ফ্ৰী ফ্ৰী লাগিছে। আৰু এইবিলাক মানে বেচনৰ কিবাকিবি খালে এইবিলাক এনেও গেছ উঠেই বাৰু। আৰু এতিয়া বাকী চব পেকিং হৈ গৈছে আৰু ভাত মানে সিফালে হৈও গৈছে, সিফালেও হৈ গৈছে, এফালেও হৈ গৈছে। খাই কৰি তাৰপিছত আৰু শুই থাকিম, খাই কৰি লৈ শুম। তাৰপিছত অৱশ্যে হেৰি ট্ৰেইন আছে কাইলৈ 6টা বজাত, মানে ইভিনিং 6টাত আছে। চ' ইয়াৰ পৰা আমি 11টা-12টা মানত ওলাই দিম আৰু ঘৰৰ পৰা। হেৰি গাড়ী, লাইন গাড়ীতে যাম আৰু তাৰপিছত খানাপাৰাৰ পৰা উবেৰ ল'ম। তাৰপিছত আৰু কামাখ্যা মই নিজেই কনফিউজ, ক'ৰ পৰা ট্ৰেইন আছে, আনকি এতিয়ালৈকে মই ট্ৰেইনখনৰ নামেই নাজানো কি আছিল বাৰু। তাৰপিছত কামাখ্যাত ট্ৰেইন আছে, খানাপাৰাৰ পৰা উবেৰ ল'ম, তাৰপিছত তাৰ পৰা কামাখ্যা যামগৈ আৰু তাৰ পৰা ট্ৰেইনত উঠিম আৰু। বাকীখিনি ভিডিঅ' চাই থাকিব, বাকীখিনি একদম ছিকিমৰ পৰা মানে দেখুৱাই থাকিম।